আকৌ এবাৰ ৰগাদৰীয়া স্কুল খেলপথাৰত নৈশ ফুটবল প্ৰতিযোগিতা। অহা 7 নৱেম্বৰ 2024 চাঞ্চল্য, উৎকণ্ঠা, শিহৰণ আৰু বিয়াকুম আয়োজনেৰে ৰিপাব্লিক বালিগাঁও ঐতিহ্যত ফুটবল জগতত নতুন ধামাকা। একেখন টিকটতেই একেখন মঞ্চতেই আপুনি উপভোগ কৰিব পাৰিব বেহাৰবাৰী আউটপোষ্টৰ মোহন খ্যাত দীপজ্যোতি কেওট আৰু কে খ্যাত সিদ্ধাৰ্থ শৰ্মাৰ লাইভ অনুষ্ঠান। আৰে গায়কক গাবলেতো দে, মানে গেটটো খাবি। দৰ্শকৰ সুবিধাৰ্থে মহিলাৰ বাবে আছুতীয়া এলেকা সংৰক্ষণ কৰা হৈছে। গতিকে পাহৰি নাযাব অহা 7 নৱেম্বৰ 2024 ঐতিহ্যমণ্ডিত ৰগাদৰীয়া স্কুল খেলপথাৰত। আমাৰ এইটো বহুদিনীয়া সপোন আছিল যে কে আৰু মোহনক আমি আমাৰ এই অঞ্চলৰ ৰাইজক দেখাওঁ, আমি তেওঁলোকৰ লাইভ পাৰফৰ্মেঞ্চ আমি দেখাওঁ। আমাৰ এইটো সপোন আছিল। আমি এই সপোনটো পূৰণ হোৱাত আমি নিজেই সুখী আৰু ৰাইজৰ কাৰণে এইটো এটা ভাল ফল বুলি ক'ব লাগিব। তেওঁলোকক আমি দিব পাৰিছোঁ, আমিও মানে ভাল লাগিছিল। মানে কি হ'ল, ফুটবল খেল বুলি ক'লে মানুহৰ অলপ নিচাটো অলপ কমি গৈছিল। পিছত আমি 2017 চনত যেতিয়া বিহু কাশ্যপ পাইছিলোঁ, 2017 চনত আমি ৰিপাব্লিক বালিগাঁও পাতিছিলোঁ। সেই তেতিয়াৰ পৰা নতুন ট্ৰেণ্ড এটা আনিছিলোঁ যে আমি ফুটবল খেল বুলি ক'লেই মানুহ হয়তো নাহিব পাৰে, লগত আমি আৰু কিবা যদি কানেকশ্যন কৰি দিব পাৰোঁ তেতিয়া মানুহৰ ইচ্ছাটো বাঢ়িব, মানুহৰ দৰ্শকৰ চব ফালৰ পৰা কানেকশ্যন এটা হ'ব। আৰু সেই আশা ৰাখি আমি 2017 চনত সেইটো আৰম্ভ কৰিছিলোঁ, 2017 চনৰ 13 নৱেম্বৰত। তাৰপিছত আমি এই পৰম্পৰাটো 2022 চনত আমি আকৌ ৰাখিলোঁ। আৰু ৰিচাৰ্ড ভৰদ্বাজ আছিল, তেওঁলোক আহিছিল, হেৰিহঁত আহিছিলে, ৰাকেশহঁত আহিছিলে। আৰু ৰাইজৰ যি সহায় দেখিছিলোঁ, আমি নিশ্চয় আশা ৰাখিছোঁ এইবাৰ একেটা পৰিৱেশে সৃষ্টি হ'ব আৰু মানুহৰ অলৰেডি আগ্ৰহ এটা হৈছে বুলি আমি অভিনেতা হিচাপত আমি কে আৰু মোহনকে আমি আমন্ত্ৰণ কৰিছোঁ। আৰু তাৰ বাহিৰেও তেওঁলোকৰ লগত কোনোবা আহিব আৰু ৰাইজে যথেষ্ট আমোদ পাব বুলি আমি আশা ৰাখিছোঁ।